মৰ্ণিং এভৰিৱান। আজি হৈছে ৰোৱানৰ বাৰ্থডে আৰু আমি আজি গুৱাহাটীৰ পৰা ৰাতিপুৱাই আহি পালোহি। আৰু এয়া চাওক ৰোৱানৰ বাৰ্থডে গিফ্ট, বক্সিং কিট। এয়া হৈছে ৰোৱানৰ বাৰ্থডে গিফ্ট, এটা বক্সিং কিট। এইটো পিন্ধাই আকৌ, এইটো পিন্ধি লোৱা, তাৰপিছত মই হেলমেটটো পিন্ধাই দিম। এবাৰ মই ভালকৈ পিন্ধাই দিম দেই। ৰ'বা, হৈছে এইটো টুপিটো তেনেকৈ কমফৰ্টেবল। এনেকৈ কোৱা আকৌ হাতখন ৰোৱান, এবাৰ চাওঁ আকৌ এইফালে চাগে। এই ইমান কিউট লাগিছে ৰোৱানক বক্সিং কিটত। এনেকৈ পিন্ধে। এতিয়া বেবী ক্ৰীম হ'বনে? ইমান ধুনীয়া লাগিছে ন ৰোৱানক। ৱাও, পকেট আছে বৰ ধুনীয়া, তাতে পুচিকেট আছে। তাত কি আছে? পুচিকেট। সেইটো কি হয়? ফক্স? এই নহয়, এইটো মেকুৰী হয়। অঁ, প্ৰথমতে ঘৰৰ নামঘৰতে ৰোৱানে গৈ সেৱা কৰিলেগৈ। হ'ব আহা। এতিয়া আমি গৈ আছোঁ টিলিঙা মন্দিৰলৈ। মা গৈছে আৰু ইয়াৰ ৰোৱান চোৱা এইফালে। ৰোৱানৰ আজি হেপী বাৰ্থডে। আজি কাৰ বাৰ্থডে ৰোৱান? এতিয়া আমি ক'লৈ গৈ আছোঁ? সকলোৱে আশীৰ্বাদ কৰিব দেই আমাৰ পোৱালিটোৰ, আমাৰ কিউট বেবীটোৰ। আমাৰ আজি হেপী বাৰ্থডে। সকলোৱে আশীৰ্বাদ কৰিব যাতে ল'ৰাটো ভাল ল'ৰা হওক। এয়া আমি পাইছোঁহি টিলিঙা মন্দিৰ। উঠাই আছোঁ, মই শ্বৰ্ট লৈ আছোঁ। চব মানুহ আহিছে দেখিছে। দোকানৰ আগত থ'বলৈ নিদিয়ে নি? টিলিঙাটো বজাবই নোৱাৰিব। টিলিঙা মন্দিৰত আহি আমি ধূপ চাকি জ্বলালোহি। মহাদেৱ বাবাক সেৱা কৰিলোঁ। বাবাই ল'ৰাটোক সদায় ভাল ল'ৰা হ'বলৈ শক্তি দিয়ক, ডাঙৰ হৈ উন্নতি কৰিবলৈ শক্তি দিয়ক, সুনাগৰিক হ'বলৈ শক্তি দিয়ক, আৰু বিশেষকৈ এজন ভাল গুণী জ্ঞানী মানুহ হ'বলৈ শক্তি দিয়ক, এয়াই প্ৰাৰ্থনা কৰিলোঁ। এইখিনিতে কথা এটা কওঁ, কেমেৰামেন আকৌ মা আকৌ দেই, ইমান ধুনীয়াকৈ জুম ইন জুম আউট কৰি ভিডিঅ' কৰি দিছে। পিছত মই দেখি আচৰিত হৈছোঁ। সেইটো মাৰি দিয়া। পণ্ডিতজনে আমাক 3 পাক ঘূৰি মনৰ ইচ্ছা ক'বলৈ কৈছিল আৰু আমি 3 পাক ঘূৰিলোঁ। এতিয়া আহোঁ আজিৰ দিনটোৰ একেবাৰে ভাল লগা কামটোলৈ। ক'ৰপৰা আৰম্ভ কৰিবা? সেইফালৰ পৰা প্ৰথম পৰা। এয়া মায়ে ঘৰতে নিজে পায়স বনাই লৈ আনিছিলে। গৰমলৈ হাতত দে, হাতত দে। ল'ৰাটোৰ জন্মদিন আশীৰ্বাদ কৰিব দেই দিদি। সৰুকৈ হ'লেও তেওঁলোকক কিবা এটা খুৱাবলৈ চেষ্টা কৰিলোঁ ৰোৱানৰ বাৰ্থডে বুলি। আশা কৰোঁ তেওঁলোক সন্তুষ্ট হৈ ল'ৰাটোক ভালকৈ আশীৰ্বাদ দিয়ে যেন। ল'ৰাটোৱে দিছে দেই।
এতিয়া ঘৰলৈ উভতি গৈ আছোঁ তাৰ পৰা। গৰমত মানে একদম অৱস্থা বেয়া হৈ গৈছে। 38 ডিগ্ৰী চেলচিয়াছ। কেনেকুৱা লাগিছে গৰমত? আজি অতিমাত্ৰা গৰম। অতিমাত্ৰা গৰম। আমাৰতো একো নাই বাৰু, অকণমানটো অলপ কষ্ট হৈছে আৰু ভৰিকেইটা খালী ভৰি ঘূৰি থাকিলে বহুত দেৰি বাৰ্থডে বুলি ভগৱানে চাব আৰু ন।